নমস্কাৰ সকলোকে আকৌ এটা ভিডিঅ' লৈছোঁ আপোনালোকৰ বাবে। আজি লৈছোঁ কেইযোৰমান সুন্দৰ বোৱা কাপোৰ, বোৱা মেখেলা চাদৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইযোৰ চাওক, এইযোৰ হৈছে মাৰ্চাৰ্ছ কটনৰ মেখেলা চাদৰ। পিংক কালাৰত, একেবাৰে লাইট পিংক কালাৰত আছে কাপোৰযোৰ, আৰু ডাৰ্ক পিংক কালাৰে ফুলৰ কামখিনি কৰা হৈছে। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। সুন্দৰ হয়, ধুনীয়া এযোৰ কাপোৰ, গৰমত পিন্ধিবলৈ কমফৰ্টেবল পাব। যিহেতু মাৰ্চাৰ্ছ কটন, পিয়'ৰ কটনৰ কাপোৰবোৰ বিচাৰিয়ে থাকে। এইযোৰো হাতে বোৱাই হয়। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। খুব সুন্দৰ হয় কাপোৰকেইযোৰ। ব্লাউজ পিচ আৰু ছাইড পাৰি আছে কাপোৰকেইযোৰত। মই খালি আপোনালোকক দেখাব পৰা নাই। মই এনেকৈ যেনে তেনে ভিডিঅ'টো দেখালোঁ আপোনালোক ভিডিঅ' কৰি। পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব আৰু হোৱাটছআপ কৰিব। মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আপোনালোকে হোৱাটছআপত যোগাযোগ কৰিব। মই তেতিয়া দেখাব পাৰিম যদি আপোনালোকৰ পচন্দ হয়। ব্লাউজ পিচ আৰু ছাইড পাৰি আছে কাপোৰকেইযোৰত। এইযোৰ চাওক, এইযোৰো খুব সুন্দৰ হয়। মাল্টি কালাৰ বুটাৰ কামখিনি কৰা হৈছে। কাপোৰযোৰ খুবেই সুন্দৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এই কাপোৰযোৰতো ব্লাউজ পিচ আৰু ছাইড পাৰি আছে, আপোনালোকে ল'ব পাৰিব। এইখন হৈছে ইয়াৰ মেখেলা। চাদৰ মেখেলা একেলগে দেখুওৱা হৈছে। এইখন হৈছে ইয়াৰে চাদৰ। আৰু নেক্সট এইযোৰ হৈছে ৱাইন কালাৰত। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। চাদৰ আৰু মেখেলা একেলগে দেখাইছোঁ। ইয়াতো ছাইড পাৰি আৰু ব্লাউজ পিচ পাব আপোনালোকে। যিহেতু মোৰ অকণমান দেখাবলৈ অসুবিধা হ'ল, সেইকাৰণে দেখুওৱা নহ'ল। আপোনালোকে যদি কিবা পচন্দৰ ভিতৰত পৰে মোৰ সৈতে যোগাযোগ কৰিব, তেতিয়া নিশ্চয় ভিডিঅ' কলত আপোনালোকক দেখাই দিম ধুনীয়াকৈ।